মানিপুৰত গৈছে, মেঘালয়ত গৈছে, হয় না ককায়ত? মাটি বাৰী আছে, অট চাকি পেলাই আমাক এমুঠি চাউলৰ কাৰণে হা ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে আমি ক'ত গৈছো? লোকৰ ষ্টেটত গৈ পেলাই আমি লেবাৰ কৰিছো। আৰু আমাৰ লেডিজ বিলাকো গুৱাহাটী কোম্পানীত কাম কৰিছে, কোনোবা হাৰিয়ানা বেংগলৰ চাইডত গৈছে, কিমান কষ্ট পাইছে তেখেতসকলে জানে নহয় জানো? সেই বিটিআৰ একৰ্ডত তাতে ইণ্ডাষ্ট্ৰীৰ কথা কৈছিলে, তাত উন্নতিৰ কথা কৈছিলে, উন্নয়নৰ কথা কৈছিলে, একো এটাই নিদিলে আপোনালোকৰ মাটি বাৰী কৈছিলে চবখিনি মাটি পটা দিম, সেইটোও নিদিলে। সাগৰামা ছাৰৰ দিনত যি ছাৰ্ভে কৰিলে সেই মাটিখিনি আপোনালোকে পালে। আৰু বিটিআৰ ৰেকৰ্ডত কৈছিলে ইয়াত যিমানখিনি কেছ আছিলে আমাৰ পেণ্ডিং হৈ আছে, যিবিলাক BLT আছিলে, NDF আছিলে, সেই কেছখিনি ডিছমিছ কৰি দিম বুলি কৈছিলে, কিন্তু একো এটা কেছটো ডিছমিছ নহল। আৰু বাইদেউ শুনক, আৰু গভৰ্ণমেণ্টে কৈছিলে যে ইয়াত আমাৰ ইকনমিক ডেভেলপমেণ্টৰ পইচাৰ ডেভেলপমেণ্ট বিজনেছ কৰিবৰ কাৰণে আপোনালোকক সুবিধা দিম বুলি কৈছিলে, এইটো এটাও নিদিলে। চুক্তি যিটো ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু এইটো আপোনালোকৰ আমাৰ বড়ো মানুহ চুক্তি এটা হৈছিলে গভৰ্ণমেণ্টক, সেই চুক্তিতে কৈছিলে, চুক্তি মানে কি হয়? চাপোজ এই গৰুটো যদি আমি চুৰ কৰি লৈ আনো গাঁৱৰ পৰা, চিম্পল ভাষাত কওঁ, এই গৰুটো যেতিয়া চুৰ কৰি আনে মালিকটোৱেতো চুৰ কৰাটো পিটিব। এতিয়া গাঁৱৰ ৰাইজে মেল এটা পাতিব, মেল এটা পাতোতে গাঁৱৰ মানুহে কব আজিৰ পৰা তই কান্দৰ, তই গৰু চুৰ নকৰো বুলি কওক, এনেকৈ কব। সি কব যে মই কাণ ধৰিছো, আজিৰ পৰা মই গৰু চুৰ নকৰো, নহয় জানো? 2 নম্বৰ কথা কব যে মালিকে কব যে তই মোৰ গৰু চুৰ কৰাৰ কাৰণে ৰাইজক মই খানা এটা খুৱাবৰ কাৰণে 500 টকা দে বুলি কব, হ'ব দিম বুলি কব। তেতিয়া দুটা পাৰ্টিয়ে মিলি যায়, এই মিলি যোৱাটোকে কয় চুক্তি, সেইটোৱে কয় এগ্ৰিমেণ্ট। দুটা পাৰ্টি মিলি পেলাই সিদ্ধান্ত লোৱাটো কয় ইংৰাজীত এগ্ৰিমেণ্ট। সেই এগ্ৰিমেণ্টটো ক'ত হ'ল? যেতিয়া বড়ো মানুহ আন্দোলনত বহুতখিনি মাইকী মানুহ অত্যাচাৰ হ'ল, মতা মানুহ অত্যাচাৰ, কোনোবা বিকলাংগ হ'ল, ঘৰ বাৰী জ্বলিলে, তেতিয়া এৰাৰ দৰাৰ মাজত যে বিটিআৰত যিমানখিনি সা সুবিধা গভৰ্ণমেণ্টে আমাক দিম বুলি আগত দিয়া নাছিলে, এতিয়া দিম বুলি কোৱাটো এইটো লৈ পেলাই চুক্তি কৰা আছিলে। কিন্তু এই চুক্তি, এই এগ্ৰিমেণ্টটো আখৰে আখৰে পালন কৰিম বুলি কৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই দিল্লীত উৰণ মাৰি লৈ গৈছিলে আমাৰ ৰঞ্জন দেমাৰীৰ লগত লৈ পেলাই, কিন্তু আজিলৈকে একো এটা পালন নকৰিলে। এইকাৰণে আপুনি বড়ো মানুহবিলাকৰ কাৰণে ক'তো স্থান নাই। এতিয়া আল্টিমেটলি আমাৰ 6 শিডিউল এলেকাটো আমাৰ কাৰণে জেগা নাথাকিব। আপোনালোকে 6 শিডিউল মানে মই বুজাই দিওঁ এইটো অলপ। 6 শিডিউল এলেকাত নন ট্ৰাইবেল মানুহৰ অধিকাৰ নাই মাটিত। 6 শিডিউল এলেকাত আপোনালোকে মালিক। 6 শিডিউল এলেকাত হিমন্ত শৰ্মা তাৰ ইয়াত অধিকাৰ নাই আপোনালোকক এইটো কৰ সেইটো কৰ বুলি ক'বলৈ। 6 শিডিউল বুলি এটা নটিফাইড হয়, সংবিধানৰ এটা ধাৰা এটা আছে, সেই মানুহৰ মালিক আপোনালোকে, এই জামিনৰ মালিক আপোনালোকে হয়। ইয়াত কোনোবা মানুহ আপোনালোকৰ মালিক হ'ব নোৱাৰে, সেইটো কয় 6 শিডিউল এলেকা। এতিয়া 6 শিডিউলো নাথাকিব। আপোনালোকৰ ফৰেষ্ট এক্ট এটা আছে 2006, ফৰেষ্ট শিডিউল ট্ৰাইব ফৰেষ্ট ডিভিলন এক্ট 2006, এই একমতেও ট্ৰাইবেল মানুহ য'ত আমি বসবাস কৰি আছে সেই মাটিৰ অধিকাৰ কাৰণে আমাক পায়। আমাক হেমন্তই কৈছিলে যে আপোনালোকক 50 বিঘা দিম বুলি কৈছিলে। আপোনালোকে ইয়াত কোনোবা 50 বিঘা মাটি পোৱা আছে না? মোক হাত দাঙি দিয়কচোন চাওঁ। আৰে ভাই, এইটো ঠগিৰাম হয়, এই ফাঁকিৰাম হয়। এই ফাঁকিৰাম ঠগিৰামৰ কথা কেতিয়াও বিশ্বাস নকৰিব। এই ফাঁকিৰাম ঠগিৰামে আমাক কৈছিলে যে 6 শিডিউল মই কেতিয়া হাত নোমাও, ই হাত সোমাই পেলাই আমাৰ মাজত এটা বিবাংশ আনি দিলে, হয় না ৰাইজ? আমাৰ মাজত সদায় হাই কাজিয়া কৰাই পেলাই আমাক উন্নতি পথত লৈ যোৱা নাই। আৰু আমাৰ এতিয়া যিটো 1 নেশ্যন আহিছে, 1 থিয়ৰী, 1 নেশ্যন, 1 ভাষা, 1 ধৰ্ম যেতিয়া আহি যায়, তেতিয়াহ'লে আমি যেতিয়া বিয়া আপোনালোকে বড়ো মতে যেতিয়া বিয়া পত্ৰ কৰে নহয় জানো, সেই বিয়াটো সেই মতে নচলিব, হিন্দু ধৰ্মতে যাব লাগিব। মন্দিৰত 7 বাৰ ঘূৰিব লাগিব, মন্দিৰৰ পৰা চাৰ্টিফিকেট আনিব লাগিব। সেইটোত আপোনালোকে গৈ আছে, আমাৰ কাৰণে ডেঞ্জাৰ। তেতিয়া কি হ'ব? আমাৰ ধৰ্ম, আমাৰ কালচাৰটো অট'মেটিকলি আঁতৰি গুচি যাব। সেইকাৰণে এইবিলাক বস্তুৰ পৰা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি বিটিআৰে চুক্তি কৰিছিলে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লগত
যে আপোনালোকৰ যিমান সা সুবিধা আছে আপোনালোকৰ সা সুবিধাটো এডমিনিষ্ট্ৰেশ্যনটো আপোনালোকে কৰক আপোনালোকৰ যিটো এডমিনিষ্ট্ৰেশ্যন চিষ্টেম আপোনালোকে কৰক মাটি চিষ্টেম আপোনালোকে কৰক বিয়াৰ চিষ্টেম আপোনালোকে কৰক সবখিনি বস্তু আমি নিজৰ মতে কৰিব লাগিছিলে কিন্তু বিজেপি এতিয়া আমাক সেইটো নিদিব আমি ট্ৰাইবেল হৈ নাথাকিম আমাৰ ট্ৰাইবেল সাৰ্টিফিকেট লৈ আমি পঢ়ি আহিছো আমি দিল্লী নিচিনা জেগা কটনৰ পৰা পঢ়ি পেলাই দিল্লীত ল পঢ়ি আহিছো একমাত্ৰ এই শিডিউল ট্ৰাইব সাৰ্টিফিকেট লৈ পেলাই আপোনালোকৰ ল'ৰা ছোৱালী এতিয়া শিডিউল ট্ৰাইব সাৰ্টিফিকেট নেপাব কাষ্ট সাৰ্টিফিকেট নেপাব আপোনালোকৰ জংগলত থকাৰ অধিকাৰ নেপাব আপোনালোকে মাটিৰ অধিকাৰ নেপাব যদি বিজেপি আপোনালোকে বাই মিষ্টেক যদি শিকায় এইটো ভুলতো নকৰিব এইটো যদি কৰে নিজৰ বৰিত নিজে ফুটাৰ মাৰা হ'ব সেইকাৰণে আপোনালোকৰ এগ্ৰিমেণ্ট কথাটো ক'বলৈ হ'লে বহুতখিনি আছে ইমানখিনি আজি ইলেকশ্যনৰ দিনত আমি নকওঁ কিন্তু মূল কথাটো এইটোৱে ক'ম যে আপোনালোকৰ নিজৰ সন্মানটো বচাবৰ কাৰণে জাতিটো বচাবৰ কাৰণে আপোনালোকে এইবাৰ আমাৰ কাম্পা বৰগোহাঁই ছাৰক নাঙল চিনত ভোট দি পেলাই জয়যুক্ত কৰাটো মই কামনা কৰিছোঁ এইটোৱে মোৰ প্ৰাৰ্থনা আপোনালোকৰ